নমস্কাৰ, আসসালামু আলাইকুম। আজিও এইটো পুনৰ আলোচনা কৰিম। আলোচনাটো কি যে ডিম্পু বৰুৱা অসমৰ ভিতৰত আটাইতকৈ এজন ভাল দক্ষ ইউটিউবাৰ হয়। তেওঁক চব মানুহে ভাল পায়, তেওঁক চব মানুহে মৰম কৰে। ইয়াত হিন্দু আৰু মুছলমান বুলি কথা নহয়, তেওঁ কিন্তু চব মানুহে ভাল পায়। কিন্তু ডিম্পু বৰুৱাৰ মুখৰ পৰা এই কথাষাৰ ওলাব মই কিন্তু ভাৱনাও কৰা নাই। একদম কল্পনাৰ বাহিৰত এই কথাটো ডিম্পু বৰুৱা পাইছে। পৰহি দিনা ডিম্পু বৰুৱাই এটা ভিডিঅ' আপলোড কৰিছে। ভিডিঅ'টোত কৈছে যে মুছলমান মানুহ সব বাংলাদেশী হয়। তো অসমীয়া মানুহক ডিম্পু বৰুৱাই এটা ৰিকুৱেষ্ট কৰিছে। ৰিকুৱেষ্টটো কি জানেন আপোনালোকে? ৰিকুৱেষ্টটো হ'ল যে অসমীয়া মানুহবোৰ মুছলমান মানুহক হাজিৰা নল'ব। পইচাটো অলপ বেছি হ'লেও আপোনালোকে অসমীয়া মানুহক হাজিৰা লৈ লওক। এতিয়া কথা হ'ল আৰু এটা কথা, ডিম্পু বৰুৱা এই ভিডিঅ'টো যে আপলোড কৰিছে, পৰহি দিনা ভিডিঅ'টো আপলোড কৰিছিলে, ঠিক 9 ঘণ্টামান পিছত ভিডিঅ'টো ডিলিট কৰি দিছে। কি কাৰণে ডিলিট কৰিছে এইটো মই নাজানো।